অসম মেঘালয় সীমান্তত পুনৰ প্ৰাণ হেৰুৱালে কাৰ্বি ভূমিপুত্ৰ তথা অসমীয়াই। আৰু কিমান প্ৰাণ হেৰুৱাম আমি, আৰু কিমান তেজ পৰা দেখিম, আৰু কিমান লাঠিৰ কোব খাম, আৰু কিমান প্ৰতিবাদ কৰিম, কিমান স্মাৰক পত্ৰ প্ৰদান কৰিম, কিমান আলোচনা কৰিম, আৰু কিমানৰ মৃত্যু হলে চৰকাৰে আমাৰ দুখবোৰ দেখিব। আমাৰ কাৰ্বি আংলঙৰ সমস্যা, কাৰ্বি ভূমিপুত্ৰৰ সমস্যা, সুৰক্ষাৰ সমস্যা, বিমানৰ সমস্যাৰ ওপৰত কেতিয়া গুৰুত্ব দিব অসম চৰকাৰে? অসম মেঘালয় সীমান্তত উত্তপ্ত পৰিস্থিতি। আৰু যদিহে অসম চৰকাৰে আমাক গুৰুত্ব দিব নিবিচাৰে, আমাৰ সমস্যাৰ প্ৰতি সমাধান কৰিব নিবিচাৰে, আৰু সদায় এই ভেদভাৱ বা সমদৃষ্টি যদি আমি নেদেখো, আমাক পৃথক ৰাজ্য দিয়ক, ছেপাৰেট ষ্টেট দিয়ক, সেইটো আমাৰ সিদ্ধা আৰু স্পষ্ট কথা। আৰু কাৰ্বি আংলং অসমৰ অংশ বুলি কোৱা সেইটো বন্ধ কৰক, সেইটো আমাৰ স্পষ্ট কথা। আজি এই সীমা বিবাদৰ কাৰণে আকৌ এজনেই প্ৰাণ হেৰুৱালে, আৰু এই ঘটনাৰ দায়ী কোন? দায়ী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কাৰ্বি আংলঙৰ তুলিৰাম লংহাঙৰ চৰকাৰ। আৰু এটা কথা, সমগ্ৰ অসমৰ সমস্যা কাৰ্বি আংলঙৰ সমস্যা হ'ব পাৰে, তেনেহলে কাৰ্বি আংলঙৰ সমস্যা অসমৰ সমস্যা সদায় নহয় কিয়? আৰু যিসকল জ্যেষ্ঠ নেতাই আৰু দল সংগঠনে অসমৰ জাতি মাটি ভেটিৰ কথা কৈ থাকে, এওঁলোক সদায় কাৰ্বি আংলঙৰ সমস্যাৰ ক্ষেত্ৰত সদায় নিমাত হৈ থাকে কিয়, সদায় নিৰ্বিকাৰ হৈ থাকে কিয়? আৰু আমি 1972 অৰ্থাৎ 1972 চনত যেতিয়া অসম মেঘালয় বিভাজন হৈছিলে, সেই সময়ত আমি অসমত থকাটো বিচাৰিছিলো, অসমক আপোন কৰি লৈছিলো। কিন্তু আজি আমি গুৰুত্বহীন হৈ গৈছো। আমি এলাগী কিয়? আমাৰ প্ৰতি সন্মান, আমাৰ প্ৰতি গুৰুত্বহীন, আমাৰ প্ৰতি সমদৃষ্টি আজিলৈকে আমি দেখা পোৱা নাই কিয়? আকৌ পুনৰ কৈছো, একো যদিহে কৰিব নোৱাৰে, আমাক পৃথক ৰাজ্য অৰ্থাৎ ছেপাৰেট ষ্টেট আমাক প্ৰাণ কৰক, আমাক দিয়ক। আৰু আপোনালোকে এটা কথা উপলব্ধি কৰক, আজি অসমৰ সকলো জনগোষ্ঠীয়ে পৃথক ৰাজ্য বিচাৰিছে কিয়? বড়ো, ডিমাচা, কাৰ্বি, তিৱা, কোচ, কছাৰী সকলোৱে পৃথক ৰাজ্য বিচাৰিছে কিয়? কাৰণ অসম চৰকাৰে আমাক সুৰক্ষা দিব পৰা নাই, আৰু জনগোষ্ঠীয় লোকসকলক উচিত সন্মান আৰু প্ৰাপ্য দিব পৰা নাই। অকল এই নহয়, সদায় জনগোষ্ঠীৰ প্ৰতি সন্মান নথকা, জাতিভেদ কৰা, দমন কৰা কাৰ্বিসকলৰ বা জনগোষ্ঠীসকলৰ দাবী সদায় শুনিব বিচাৰে, গুৰুত্ব দিব নিবিচাৰে। সেয়ে অসমত যিমানখিনি খিলঞ্জী আছে, যিমানখিনি জনগোষ্ঠী আছে, সকলোৱে পৃথক ৰাজ্য বিচাৰি আহি আছে। আৰু এটা কথা কাণ পাতি শুনক, অসমত যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে, বড়ো, তিৱা, কোচ, কছাৰী, কাৰ্বি, ডিমাচা যিমানখিনি আছে, যদি অসমক যদি আপোন বুলি কোৱা বন্ধ কৰে, সেইদিনাৰ পৰা অসমখন স্তব্ধ হৈ যাব, আৰু অসমখন ৰহাতলৈ যোৱা সেইটো নিশ্চিত। আৰু এই ঘটনা হ'বলগীয়া হৈছে সেইটো দিয়া আৰু লোৱা নীতিৰ বাবে, যিটো গিভ এণ্ড টেক পলিচি বুলি আমি জানো, যি হিমন্ত বিশ্ব শৰ্মা তথা অসমৰ মুখ্যমন্ত্ৰীয়ে মেঘালয়ৰ সৈতে চুক্তি স্বাক্ষৰিত কৰা হৈছিল, যি কাৰ্বি আংলঙৰ 12 লাখ বিঘাতকৈ বেছি মেঘালয়ক দিয়া হ'ব। মেঘালয়ে কেইটামান এৰিয়া আমাৰ পৰা বিচাৰিছে নতুনকৈ এখন গাঁও, কিন্তু লগত এইটো আমাক প্ৰতিশ্ৰুতি দিছে যে তাৰ বিপৰীতে সম পৰিমাণৰ মাটি তেওঁলোকে অসমক দিব। কিন্তু 1951 অৰ্থাৎ 1951 চনৰ 13 এপ্ৰিল দিনাত যি সীমা নিৰ্ধাৰণ হৈছিল, এতিয়াও কাৰ্বি আংলঙৰ মাটি মেঘালয়ক দিয়া কথাই নাহে। গতিকে আমি বিবেচনা নকৰো যে মেঘালয়ৰ দ্বাৰা পুনৰ সেই দাবী উত্থাপন কৰা কোনো থল আছে। সেয়েহে আমি প্ৰতিবাদ কৰি আহি আছো, ৰাজপথ উত্তাল কৰি আহি আছো, মাত মাতি আছো, লাঠিৰ কোব খাইছো, স্মাৰক পত্ৰ প্ৰদান কৰিছো, মাত মাতি আহি আছো, যাতে সেই দিয়া আৰু লোৱা নীতি তথা গিভ এণ্ড টেক পলিচিটো বাতিল কৰিব লাগে। আৰু চৰকাৰে কাৰ্বিসকলৰ দাবী আজিলৈকে পূৰণ নকৰাৰ কাৰণে, চৰকাৰে আজিলৈকে সেই দিয়া আৰু লোৱা নীতি অৰ্থাৎ গিভ এণ্ড টেক পলিচি আজিলৈকে বাতিল নকৰাৰ কাৰণে আকৌ এবাৰ কাৰ্বি সমাজৰ পৰা এজন কাৰ্বিসকলৰ প্ৰাণ হেৰাবলগীয়া হৈছে। আৰু দুখ লগা কথা, মুখ্যমন্ত্ৰীৰ এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই। সেয়েহে ধিক্কাৰ এই চৰকাৰক, ধিক্কাৰ মুখ্যমন্ত্ৰীক। আৰু এই চুক্তিৰ বাবে আজি কাৰ্বি খিলঞ্জীয়াৰ প্ৰাণ হেৰুৱাবলগীয়া হোৱাটো আমাৰ বাবে অতি দুখৰ বিষয়। এই গতিকেই বিষয়টোৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ স্বাৰ্থ আছে, নহলে তেওঁ এই সমস্যাৰ প্ৰতি, সেই বিষয়টোৰ প্ৰতি গুৰুত্ব দিলেহেঁতেন। আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ স্বাৰ্থ পূৰণৰ আহিলা হিচাপে আমাক বহুত ব্যৱহাৰ কৰিলে, আৰু নহব। আৰু এটা কথা কওঁ, 10 লাখ টকাৰ সাহায্যৰে এজন মৃত ব্যক্তিক ঘূৰাই আনিব নোৱাৰে, মাত্ৰ ঢাকিব পাৰিব নিজৰ ব্যৰ্থতা আৰু আমাক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ৰংহাং চৰকাৰৰ ব্যৰ্থতা।
আৰু সঁচাকে ৰাজ্যৰ প্ৰতি থিয় দিয়া, সঁচাকে যদি ঘটনাৰ প্ৰতি থিয় দিয়া, তেনেহলে 10 লাখৰ বিপৰীতে আপোনালোকে সেই গিভ এণ্ড টেক পলিচিটো, সেই চুক্তিটো বাতিল কৰক। শেষত এটাই কওঁ আৰু আমাৰ স্পষ্ট কথা, আমি আমাৰ ভূমি কাকো নিদিওঁ।